পবিত্ৰ ৰমজান মাহত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নামাজ পঢ়ি থকা অৱস্থাতে আক্ৰমণ কৰা হৈছে শতাধিক লোকক। মছজিদৰ ভিতৰত সোমাই আৰক্ষীয়ে নামাজ পঢ়ি থকা লোকৰ ওপৰত চলাইছে আক্ৰমণ। এক যুদ্ধ সদৃশ ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজান মাহত। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই পবিত্ৰ ৰমজান মাহটো হৈছে অতিকৈ গুৰুত্বপূৰ্ণ মাহ, আৰু এই পবিত্ৰ ৰমজান মাহটোতেই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই পবিত্ৰ ৰমজান মাহটোতেই। মছজিদৰ ভিতৰত সোমাই আৰক্ষীয়ে নামাজ পঢ়ি থকা লোকৰ ওপৰত চলাইছে অতি নিৰ্মমভাৱে আক্ৰমণ। মন কৰক এই দৃশ্যটোলৈ, কেনেদৰে অতি নিৰ্মমভাৱে মুছলমান লোকসকলৰ ওপৰত আক্ৰমণ কৰা হৈছে। এই আক্ৰমণ কোনো উগ্ৰবাদী সংগঠনে কৰা নাই, এই আক্ৰমণ চলাইছে খুদ আৰক্ষী প্ৰশাসনে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইজৰাইলত। ইজৰাইলৰ আল আকছা মছজিদত ইজৰাইল আৰক্ষীয়ে এনেদৰে চলাইছে আক্ৰমণ। এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আল আকছা মছজিদত। নামাজ পঢ়ি থকা লোকসকলক অতি নিৰ্মমভাৱে কৰা হৈছিল প্ৰহাৰ। তেওঁলোকক চুচুৰাই মছজিদৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। এনেদৰে প্ৰায় ৩০০ৰো অধিক পেলেষ্টাইনী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে ইজৰাইল আৰক্ষীয়ে। আৰু এই ঘটনাক ইতিমধ্যে বিশ্বৰ কেইবাটাও দেশে তীব্ৰ গৰিহণা দিছে। আৰৱৰ দেশসমূহে অনুষ্ঠিত কৰিছে জৰুৰী বৈঠক। ইজৰাইল আৰক্ষী আৰু ইজৰাইল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে আৰৱৰ দেশসমূহে। ইণ্টাৰনেশ্যনেল ডেস্ক, জনতা কণ্ঠ অসম।